এই মুহূৰ্তত গোটেই একাডেমীৰ কাৰণে এইটো বহুত সুখৰ খবৰ। চবেই ইয়াতে এতিয়া বহুত হেপী হৈ আছে। চবৰ কাৰণে বহুত এতিয়া আমাৰ কাৰণে টিচাৰ্ছ কাৰণে ষ্টুডেণ্টছ কাৰণে যিসকলে পাইছে তাহাঁতৰ কাৰণে আৰু তেখেতৰ পেৰেণ্টছৰ কাৰণে চবৰ কাৰণে এইটো এটা বহুত হেপী মুমেণ্ট হয়। তাৰ ওপৰে আৰু কি ক'ম, এনেকে ছাকচেছ আগতেও দেখা গৈছে, এতিয়াও দেখা গৈছে, আগলৈও দেখা গৈ থাকিব। আমাৰ একাডেমীত চব যিখিনি এভেইলেবল আছে বাৰু, যেনেকে ৰিটেনৰ পৰা ধৰি কেনে ৰিটেনৰ 2জন টিচাৰ এভেইলেবল আছে, মই কৰোঁ আৰু বেলেগ এজন টিচাৰো আছে মোৰ লগত। তো ৰিটেনৰ কাৰণে একো প্ৰব্লেম নাই। লগতে ৰিটেনৰ প্ৰব্লেম নাই বুলি ক'লে ফিজিকেলৰো একো প্ৰব্লেম নাই। যোনখিনি ষ্টুডেণ্টে ভাবে ফিজিকেল অলপ উইক হৈ আছে, ফিজিকেল বহুত নেচেচাৰী হয়, বহুত ইম্পৰ্টেণ্ট, এটা মেণ্ডেটৰী ষ্টেপ হয় যিকোনো এনেকুৱা এক্সামৰ কাৰণে। আমাৰ আৰ্মি হওক বা SSC GD হওক, তো এনেকুৱা অগ্নিবীৰ হওক, তো ফিজিকেল কাৰণে আমাৰ 2জন টিচাৰ আছে প্ৰফেচনেল। মই নকওঁ যে এই 2জন আমাৰ বহুত প্ৰফেচনেল হয়, এক্স আৰ্মি হয়। এক্স আৰ্মিৰ পৰা আপোনালোকে গম পাইছে কি আৰ্মিৰ চিলেকশ্যনে প্ৰচেছটো বহুত টাফ হয়। আৰু ইহঁতে মানে ছাৰকেইজনে, ৰেচপেক্টেড আমাৰ ছাৰকেইজনে আৰ্মিত ছাৰ্ভিচ দি আহিছে। তেখেততে এটা ট্ৰেইনিং চব বস্তু পাছ কৰি আহিছে। তো তেখেততে মানে এটা সেই এক্সপিৰিয়েঞ্চ আছে, সেই প্ৰফেচনেলিজমটো আছে যে কেনেকৈ ৰাইট পাথটো দিব লাগে, যে ফিজিকেলত কিখিনি বস্তু লাগে, কিখিনি বস্তু নালাগে। তো সেইখিনি বস্তু এটা ৰাইট ষ্টেপ দিয়ে। লগতে যোনখিনি ষ্টুডেণ্টে দূৰ দূৰৰ পৰা আহে তাহাঁতৰ কাৰণে স্পেচিয়েলি বইজ কাৰণে ইয়াতে হোষ্টেল এভেইলেবল আছে। তাৰপিছত ছোৱালীবিলাকৰ কাৰণেও ছাইডত PG এভেইলেবল আছে। তেখেতৰ হোষ্টেলটো এতিয়া ইন প্ৰচেছত আছে। লগতে ৰাতিপুৱা থকাৰ পৰা ব্ৰেকফাষ্টৰ পৰা ধৰি কেনে লাঞ্চ ডিনাৰ চব বস্তুখিনি এভেইলেবল আছে। তাৰ কাৰণে চিন্তা কৰিব নালাগে। আপোনালোকে বাছ আহিব লাগে, ক্লাছ কৰিব লাগে, ৰিটাৰ্ণৰ ক্লাছ কৰিব লাগে। কিবা ডাউট আছে আমাক সুধিব লাগে, আমি গোটেই ডাউট চল্ভ কৰিবৰ কাৰণে আছোঁ। ফিজিকেলত কিবা ডাউট আছে, 2জন ছাৰ আছে। তো বাকী খোৱাৰ কাৰণে একো চিন্তা নাই, ওচৰত বজাৰৰ পৰা ধৰি এভৰিথিং, টাউন এৰিয়া হয়। আৰু আমাৰ এই একাডেমীটো মই কৈ দিছোঁ, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, গোসাইগাঁও, তাৰপিছত আমলাইগুৰি চেণ্টাৰত পৰে। আপোনালোকে সুধিলে হ'ল, আমলাইগুৰি চবেই চিনি পায়। আৰু একাডেমীটো স্পেচিয়েলি এতিয়া ইমানখিনি ছাকচেছ হোৱাৰ পিছত বহুতখিনি প্ৰমোট হৈছে, ফেমাছ হৈছে। ওচৰ পাছৰ পৰা ষ্টুডেণ্টছটো ইনফ্লুৱেঞ্চ হৈ কিনে আহিছে। লগতে দূৰৰ পৰা অল অভাৰ আছাম পৰা আৰু আউটছাইড আছাম, আউট আছামৰ পৰা বহুত ষ্টুডেণ্টছ আহিছে। তো সেই হিচাপে আমলাইগুৰি এই চেণ্টাৰটো বুলি সুধিলে চবেই দেখাই দিব। তো এইখিনি অলৰেডি আমি গম পাইছোঁ। আমাৰ একাডেমীত মই এতিয়া জনাৰ লগে মোৰ জইনিঙৰ আগতো হৈছে, মোৰ জইনিং কৰাৰ পিছতো হৈছে। সেই হিচাপে চাগে লগভগ 23 মান হৈছে ন ছাৰ? 23 মান ছাকচেছ হৈছে। আৰু মই স্পেচিফিকেলি মই ক'ব নাযাওঁ যে অগ্নিবীৰত হৈছে আৰু ইণ্ডিয়ান আৰ্মিত হৈছে, SSC GDত হৈছে, কিয় বহুত ডিফাৰেণ্ট ফিল্ডছত ছাকচেছ হৈ আছে। মই ডেইলি খবৰ পাওঁ যে মেম মই ছিলেক্ট হ'লোঁ, মেম মই ছিলেক্ট হ'লোঁ। তো যেতিয়া মোৰ সেই ছিলেকশ্যনৰ মেছেজটো আহে ন, মোৰ নিজৰে বহুত ভাল লাগে। তে সেই ষ্টুডেণ্টজনে যেতিয়া মেছেজটো দি আছে, সেই ষ্টুডেণ্টৰ মনত কিমান এটা ফূৰ্তি আছে। তো সেই হিচাপে বহুতখিনি ছাকচেছ হৈছে। তো বহুতজন পাব লগা আছে, এতিয়াও ইন প্ৰচেছত হৈ আছে। চবৰে হাফ প্ৰচেছ অলৰেডি পাছ হৈ আছে। এটা ষ্টেপ আৰু ফৰৱাৰ্ড আহিলে আমাৰ একচুৱেলি এনেকুৱা ইণ্টাৰভিউ চাগে ডেইলি হৈয়ে থাকিব। তো বহুতখিনি ছাকচেছফুল হৈ গৈছে আৰু চববিলাকে আমি বহুত হেপী। থেংক ইউ। কিন্তু মহিলাবিলাকে বহু ক্ষেত্ৰত পিছ পৰি আছে, কি ক'ব মহিলাসকলক? মহিলাসকল একচুৱেলি বহুতখিনি ফিল্ডত বহুতখিনি ছাকচেছফুল হৈছে। মই নিজেও এজনী ইয়াতে মহিলা হয়, কিন্তু মই অনলি মহিলা হয় যোনে মানে ইয়াতে আউট অফ ফ'ৰ টিচাৰ্ছৰ ভিতৰত মই এজনী ছিংগল মহিলা হয়, যোনে ইয়াতে মই ৰিটাৰ্ণ কাৰণে পঢ়াই আছোঁ। 3:1 ৰেচিঅ' হয়। তাৰ ওপৰতে মই ক'ব যাম যে বেলেগ ফিল্ডতো মহিলা বহুতখিনি ছাকচেছফুল আছে, কিন্তু এইটো ফিল্ডত অলপ কম আছে। তো এইটো কাৰণে আমি সেইটো ছাপৰ্টিভ দিব লাগে। একচুৱেলি বহুতে মহিলাবিলাকে ভয় খায়, তাহাঁতৰ পেৰেণ্টছবিলাকো ভয় খায় যে আৰ্মি ফালে যাব নাই, অলপ মানে তাহাঁতৰ সেই ভয়টো থাকিব নালাগে। একচুৱেলি প্ৰফেশ্যন যিয়ে নহওক, আমি চব প্ৰফেশ্যন ইকুৱেলি ৰেচপেক্ট কৰিব লাগে। আৰু ছোৱালীবিলাকো বেছিকৈ যদি অলপ নিজৰ মাজত কিবা ভয় আছে, তে ভয়টো আঁতৰাই দিব লাগে। যি প্ৰফেশ্যন নহওক ইকুৱেলি ৰেচপেক্ট কৰিব লাগে আৰু নিজৰ তাতে সেই কেপাবিলিটিটো চাব লাগে যে আপোনাৰ ওচৰত সেই কেপাবিলিটিটো আছেনে নাই। আপুনি আহক, কিবা হেল্প লাগে আমি আছোঁ, মই আছোঁ, ছাৰ আছে, কিবা ডাউট আছে, আপুনি কেপেবল আছে নাছে সেইটো আমি চাম। আপুনি খালি আপোনাৰ যদি ভৰসা হৈছে যে আপুনি কৰিব পাৰে, আপোনাৰ ওচৰত সেই সাহসটো আছে, তেনেহ'লে আপুনি বাছ গুচি আহক। আপোনাৰ কোৱালিফিকেশ্যন আছে সিমানখিনি, যিমানখিনি লাগে, তেতিয়াহ'লে আপুনি গুচি আহিলে হ'ল। আৰু পেৰেণ্টছকো মই সেইটোৱে ক'ব বিচাৰিম যে ঘৰ চম্ভালাতকৈ ঘৰ চম্ভালাতকৈ এখন যদি দেশ চম্ভালিব পাৰে নহয়, নাম কৰিব পাৰে, তাতছে গৌৰৱৰ কথা আৰু বেলেগ একো নাই। মইতো তাতে বহুত গৌৰৱ ফিল কৰোঁ, ইমানখিনিয়ে ক'ম। सबसे पहले तो जय हिंद, क्योंकि जय हिंद इंडिया में बोला जाता है और ये हम लोग ऑलरेडी एक्स आर्मी है, तो जय हिंद लागू है हमें। तो आज हम असम फिजिकल एकेडमी से इतने खुश है कि आप बोल नहीं सकते, क्योंकि हमारे असम फिजिकल की एकेडमी से
आज 6 लड़के पुलिस में सेलेक्ट हो गया है। इसकी वजह से हम लोग यहाँ पे इकट्ठा हुए हैं और खुशियाँ बांटे हैं। बहुत खुश है आज, बहुत बोल नहीं सकता, क्योंकि सिर्फ यही नहीं है, इससे पहले भी हमारा कई लड़के सेलेक्ट हो चुका है, चाहे आर्मी हो या SSC GD और कई सारे, मतलब सब में सेलेक्ट हो चुका है अभी तक। अभी आज तक हमारा 23 तक हमारा मतलब लड़के सेलेक्ट हो चुका है और आगे भी बहुत होने जा रहा है। आगे इतने होने जा रहा है कि गिनना ही मुश्किल हो जाएगा, क्योंकि आर्मी में इतने लड़के हमारा सिलेक्टेड हो चुका है। सिर्फ उनका अभी फिलहाल रह गया है सिर्फ फिजिकल और मेडिकल, इतना ही रह गया। क्या क्या सुविधा है अब? सुविधा हमारे यहाँ सब कुछ है, जितना फौज में जाने के लिए जरूरी है वो सब हमारे पास अवेलेबल है। आप रिटन से लेके हमारे पास फिजिकल है और खाने पीने के लिए कोई दिक्कत नहीं है, रहने के लिए भी कोई दिक्कत नहीं है।